প্ৰত্যেকবাৰে আমাক কোচ আজমনি জাতি আমাক বাৰে বাৰে আমাক ঠগাই আছে মানে যাই মানে চৰকাৰ গঠন কৰে সি কয় আমাক মানে বাৰে বাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়ে বোলে এইবাৰ আমাৰ মানে চৰকাৰ আহিলে আমিরা আপোনালোকক জনজাতিকৰণ কৰিম প্ৰত্যেকবাৰে এই কথাটো কৈ আছে কিন্তু আজিলৈকে কোনো এটা চৰকাৰে কি বিজেপি হোক কি কংগ্ৰেছ হোক বাকী আৰু বেলেগ পাৰ্টি হোক কোনো এটা দলে কোনো এটা ৰাজনৈতিক দলে আমাৰ আজি কোচ আজমনি আজি ভাল কৰি মানে চাৱা নাই আজি আমি এনেকা মানে কিবা আছোঁ আজি আমাৰ 1996 আমাৰ 6 মাসত আমাৰ ST হোৱাৰ পাছতো আমাক আমি এনেকা একটা জাতি আমাৰ ST আমাক কাঢ়ি লৈ গৈছে আমি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ আমি সক্ৰিয় দিব বিচাৰিম বিজেপি চৰকাৰ ক'ব খোজোঁ আমি এইখন মঞ্চৰ পৰা ক'ব খোজোঁ আমাক খুব কম সময়ৰ ভিতৰত জনজাতিকৰণ কৰিলে কৰক নকৰিলে অন্যথা বহুত আমি মানে আক্ৰাসী জঙ্গী আন্দোলন কৰিম আজি হাৰাপুৰি বহি নাথাকিম আমি ইয়াত আমি কাৰ্যসূচী হৈছে আজি আমাৰ চিৰাং জিলাৰ ডিসি অফিসের সন্মুখত আজি আমি ধর্ণা দিয়ে আছোঁ আমার নেক্সট আমার কার্যসূচী আছে আমার দিল্লির পৰা আমার কিবা আছে আমার এয়ারপোর্ট ব্লক আছে ইয়াতকৈ আমার আর মানে ভয়ানক মানে আমার আন্দোলন আমি কার্যসূচী আমি রূপায়ণ করার কারণে কিবা করিম আমি সঁচা অর্থাৎ আমি কোচ আজমনি ছাত্র সন্থাই আজিলৈকে আমি আর মানে কিবা কৰিব খোজা নাই আমি বেলেগ কথা যাব খোজা নাই আমার যে ন্যায্য প্রাপ্য আমার যে দাবি এই দাবিগুলো আমি পূরণ করার ক্ষেত্রে আমি গণতান্ত্রিক আন্দোলনে বর্তমান আমি সীমাবদ্ধতা আছোঁ কিন্তু আজি দেখা পাই আছোঁ আজি একটা কথা নকলে ক'ব লাগিব আজি দেখা পাই আছোঁ একটা কথা আজি নতুন চামে একটা বেলেগ ৰাস্তাতে গতি কৰি আছে কিন্তু চৰকাৰৰ ওপৰত সিহঁতৰ টোটেলি মানে কিবা হৈছে মানে মুখ ভংগ হৈছে সিহঁতে আমাক প্ৰত্যেকবাৰে জনজাতিকৰণ দয়া কথা কয় কিন্তু নেদে আজি আমি সোশ্যাল মিডিয়াতে হোক বাকি কিবা দেখ আমি নিউজ চেনেলত আমি দেখা পাই আছোঁ আজি কিছুমানে আজি নতুন মানে যুৱচাম আছে যুৱচামে আজি বেলেগ একটা পন্থা লৈ আপোনালোকে জানে ৰাইজেও জানে বেলেগ একটা পন্থাত মানে পচি গৈ আছে সেইকাৰণে মই চৰকাৰক মই আহ্বান জনাম মই অসমৰ মুখ্যমন্ত্ৰীক তথা আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীক মই আহ্বান জনাম খুব কম সময়ৰ ভিতৰত আমাক জনজাতিকৰণ মানে কৰক নহ'লে ইয়াতকৈ যে আৰু কি মানে পৰিস্থিতি আহিব পাৰে সেইটোৰ কাৰণে মই চৰকাৰক আমি বাৰম্বাৰে আমি আক্ৰাসী আহ্বান জনাম দ্বিতীয়তে তেনেকুৱা কোনো পৰিস্থিতি নহওক সকলোৱে আমি মানে ভালে আমি মিলিজুলি চলিব লাগে কিবা কৰিব লাগে আমাৰ যি প্ৰাপ্য দাবী ন্যায্য প্ৰাপ্য আমাৰ যি দাবী আমাৰ পৃথক ক্ষমতাবোৰ আৰু আমাৰ কোচ আজমনি জনজাতিকৰণ আমাৰ দাবী আমাক কম সময়ৰ ভিতৰত আমাক জনজাতিকৰণ লাগে এই আমাৰ মানে আক্ৰাসৰ কিবা